নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি অটোকেড 2024 ভাৰ্জনত গ্ৰিড আৰু স্নেপৰ ছেটিংছৰ বিষয়ে শিকিম ছফ্টৱেৰটো ইনষ্টল কৰাৰ পাছত যেতিয়া ছফ্টৱেৰটো অপেন কৰা হয় তেতিয়া এনেকুৱা কিছুমান স্ক্ৰীনখনত এই ৱৰ্কস্পেচত লাইনছ কিছুমান দেখা পায় এইখিনিক কোৱা হয় গ্ৰিড বুলি কোৱা হয় এই গ্ৰিডৰ সহায়তো ড্ৰয়িং কৰিব পাৰি যদিও এই গ্ৰিডবোৰ আমি বহুত বেছি ব্যৱহাৰ নকৰোঁ তথাপিতো আমি অকণমান শিকি থওঁ কেতিয়াবা আমাক দৰকাৰ হ'ব পাৰে এই গ্ৰিডখিনি এই ছফ্টৱেৰটোৰ ৰাইট চাইডে তলৰ ফালে যিখিনি টগল কিজ আছে এই টগল কিজৰ ইয়াৰ গ্ৰিডৰ অফ বা অন আমি কৰিব পাৰোঁ এয়া দেখিছে এইটো হ'ল গ্ৰিড মোড আৰু গ্ৰিড মোডৰ ফাংচনেল কিজটো মানে কীবৰ্ডৰ কিটো হ'ল F7 এতিয়া এই ব্লু কালাৰ হৈ আছে যিটো সেইটো তাৰমানে আমাৰ গ্ৰিড মোডটো অন হৈ আছে আৰু আমি ইয়াৰ পৰাও অফ বা অন কৰিব পাৰোঁ বা আমি যিটো আপোনালোকৰ কীবৰ্ড আছে F7 প্ৰেছ কৰিও আমি অফ বা অন কৰিব পাৰোঁ এতিয়া চাব ইয়াৰ লগতে আৰু এটা অপশ্যন আছে গ্ৰিডৰ একদম কাষতে থাকে স্নেপ মোড দেখিছেনে স্নেপ মোড বুলি এটা অপশ্যন আছে এইটো এই স্নেপ মোডটো গ্ৰিডৰ লগত ব্যৱহাৰ কৰা হয় আপোনালোকে কনফিউজ নহ'ব এইটো হ'ল স্নেপ আৰু লাষ্ট ভিডিঅ'ত মই আপোনালোকক এটা অপশ্যন দেখাইছিলোঁ সেইটো আছিলে অবজেক্ট স্নেপ এইটো হ'ল অবজেক্ট স্নেপটো বেলেগ হয় আৰু স্নেপ মোডটো বেলেগ হয় এই স্নেপ মোডটো সদায় গ্ৰিডৰ লগত ব্যৱহাৰ হয় মই দেখুৱাই আছোঁ কেনেকৈ ব্যৱহাৰ কৰা হয় প্ৰথমতে আমি গ্ৰিডৰ ছেটিংছটো শিকি লওঁ এতিয়া চাব ইয়াত যেতিয়া মই গ্ৰিডটো তলত অফ কৰি দিম তেতিয়া আমাৰ স্ক্ৰীনখন এনেকৈ ক্লিয়াৰ হৈ যায় আকৌ গ্ৰিডটো অন কৰি দিলে এনেকৈ আমি আঁচবোৰ দেখিম এনেকৈ আঁচবোৰ থাকিলে আমাৰ ড্ৰয়িংটো কৰিবলৈ অকণমান দিগদাৰ হয় তাৰ বাবে আমাৰ এই গ্ৰিড মোডৰ যিটো ছেটিংছ আছে তাত এনেকৈ কিনাৰতে এটা ড্ৰপ ডাউন আছে দেখিছেনে এই ড্ৰপ ডাউনটো ইয়াত ক্লিক কৰিলে আমি ইয়াৰ ছেটিংছৰ ভিতৰলৈ যাব পাৰোঁ ইয়াত আমি এতিয়া ক্লিক কৰিছোঁ ক্লিক কৰি পেলাই স্নেপ ছেটিংছ বুলি আহিছে এই স্নেপ ছেটিংছত ক্লিক কৰি আমি স্নেপৰ আৰু গ্ৰিডৰ দুইটাৰে ছেটিংছৰ ভিতৰলৈ যাব পাৰোঁ এই ছেটিংছখনত এতিয়া আমি গ্ৰিড আৰু স্নেপ এই দুইটাৰে ছেটিংছটো আমি কৰিব পাৰিম এইটো গ্ৰিড F7 আৰু এইটো এতিয়া যিহেতু স্নেপটো অফ হৈ আছে গতিকে ইয়াত ৰাইট চিন হৈ থকা নাই আৰু ইয়াত গ্ৰিডটো অন হৈ থকাৰ কাৰণে ৰাইট চিন হৈ আছে প্ৰথম এটা ছেটিংছ দেখুৱাই লৈছোঁ গোটেই ছেটিংছবোৰ আপোনালোকে ইমান বুজি নাপালেও হ'ব যিখিনি বিশেষ দৰকাৰ সেইখিনিহে মই বুজাই দিছোঁ এতিয়া যে আমাৰ ড্ৰয়িংটোত আঁচ হৈ আছে আমাৰ অকণমান আঁকিবলৈ বা ধৰিবলৈ অকণমান দেখিবলৈ অকণমান দিগদাৰ হয় গতিকে আমি কি কৰিম এই ইয়াত যে আছে 2D মডেল স্পেচ দেখিছেনে এই 2D মডেল স্পেচটোত গৈ পেলাই আমি ইয়াত এইটো অন কৰি দিম এইটো অন কৰি দিলে কি হ'ব চাব তাৰপিছত অ'কে কৰি দিলোঁ এতিয়া দেখিছেনে এইবোৰ এনেকে ডটছ কিছুমান আহি গৈছে আগতে ইয়াত লাইনছ আছিলে লাইনছৰ জেগাত ডটছ কিছুমান আহি গৈছে একেটা বস্তুৱে হয় আপোনালোকে ডটে আঁকিব পাৰে তাত লাইনে আঁকিব পাৰে কিন্তু আমাৰ এনেকৈ ডটছবোৰেদি কৰিবলৈ হ'লে আমাৰ আঁকিবলৈ সহজ হয় এতিয়া ইয়াৰ পৰা এটা পইণ্ট ইয়াৰ পৰা ইয়ালৈ আমি এনেকৈ আঁকিব পাৰোঁ ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ আছে ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ আছে ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ আছে সেইখিনি আমি ইয়াৰ ছেটিংছৰ ভিতৰতে পাম এইফালৰ ইয়াৰ পৰা ইয়ালৈ এইটো এক্স ডিষ্টেঞ্চ বুলি কোৱা হৈছে মানে ৰাইট ছাইড বা লেফ্ট ছাইডত যিটো ডিষ্টেঞ্চ আছে আৰু ওপৰ বা তলৰ যিটো ইটো এটা ডটৰ পৰা ইটো ডটলৈ ওপৰ বা তললৈ গ'লে এইটো ৱাই স্পেচ বুজি পাইছে এইটো এক্স স্পেচ সোঁফালে বা বাওঁফালে গ'লে এইটো এক্স স্পেচ আৰু এই ওপৰৰ পৰা তললৈ গ'লে এইটো ৱাই স্পেচ মানে ইয়াৰ ডিষ্টেঞ্চটো ইয়াৰ ছেটিংছটো এই ছেটিংছটো আমি ক'ত পাম আকৌ আমি তেনেকৈ তললৈ গৈ পেলাই স্নেপ ছেটিংছত যাম গৈ পেলাই এতিয়া ইয়াত দেখিছে আপোনালোকে গ্ৰিড এক্স স্পেচিং আৰু গ্ৰিড ৱাই স্পেচিং আছে
ইয়াত দিয়া আছে 10 তাৰ মানে আমি কি বুজিম xত মানে সোঁফালে বা বাওঁফালে যিকেইটা ডটছ আছে সিহঁতৰ মাজৰ ডিষ্টেন্স 10 আৰু ওপৰ বা তললৈ গ'লে ইয়াৰ ডিষ্টেন্স হ'ব 10 মানে দুইটা এটা স্কুৱেৰ টাইপ হৈ আছে এতিয়া আমি প্ৰথমতে আমি এই গ্ৰিডটো চাই লওঁ তাৰপিছত আমি স্নেপটো চাম স্নেপৰ ব্যৱহাৰটো চাম এতিয়া আমি ইয়াত এটা ধৰক ড্ৰয়িং আঁকিছোঁ তাৰমানে আমি বুজি পাইছোঁ যে ইটোৰ পৰা সিটো পইণ্টলৈ ডিষ্টেন্স 10 আছে অ'কে কৰি দিলোঁ ধৰক এতিয়া আপুনি ইয়াত লাইন আঁকিব বিচাৰিছে মই লাইন ললোঁ এতিয়া মই ইয়াৰ এটা পইণ্টৰ পৰা ইয়াৰ এইটো পইণ্টলৈ যাব বিচাৰিছোঁ ধৰক এনেকে কিন্তু ইয়াত এটা চাব প্ৰব্লেম আহিব এই দেখিছেনে লাইনডাল একদম পইণ্টে পইণ্টে যোৱা নাই দেখিছেনে পইণ্টটোত মই ডাইৰেক্টলি ক্লিক কৰিব পৰা নাই একচুৱেলি একদম এনেকে যিমান জুম কৰি কৰিলেও মোৰ ডাইৰেক্ট পইণ্টটোত ক্লিক নহয় স্নেপ হোৱা নাই যিটো আমি আগৰ ক্লাছত কৰিছিলোঁ অবজেক্ট স্নেপত মিড পইণ্ট এণ্ড পইণ্ট শ্ব' কৰিছিলে কিন্তু গ্ৰিডৰ কাৰণে স্নেপটো বেলেগ সেই ছেটিংছটোৱে ইয়াত আছে গতিকে আমি গ্ৰিড এই পইণ্টে যাবৰ কাৰণে এই ডটছবোৰে ওপৰে ওপৰে যাবৰ কাৰণে আমি গ্ৰিডৰ লগত সদায় স্নেপটো অন কৰি দিব লাগিব এতিয়া মই ইয়াত তলত এই স্নেপ মোডটো অন কৰি দিছোঁ মই আকৌ এবাৰ কৈছোঁ এইটো হ'ল স্নেপ আৰু লাষ্ট ক্লাছত মই যিটো দেখাইছিলোঁ সেইটো আছিলে অবজেক্ট স্নেপ এইটো গ্ৰিডৰ লগতহে সদায় ইউজ হয় স্নেপ মোডটো এইটো বেলেগ কাৰণত ইউজ নহয় গ্ৰিড ব্যৱহাৰ কৰিলেহে আপোনালোকে স্নেপ মোডটো অন কৰিব এতিয়া যদি মই স্নেপ মোডটো অন কৰি দিওঁ আৰু মই এটা যিকোনো কামাণ্ড ধৰক লাইনেই চিলেক্ট কৰিছোঁ এতিয়া চাওক মোৰ একদম অট'মেটিকলি আপোনালোকে নিজে কৰি চালে গম পাব মাউচটোৰে একদম অকল ওপৰে ওপৰে গৈছে ডটছবোৰৰ ওপৰে ওপৰে গৈছে দেখিছেনে পুৰা জুম কৰিলেও সেইটো ওপৰে ওপৰে গৈছে তাৰ মানে এই ডটছবোৰক স্নেপ কৰিবৰ কাৰণে গ্ৰিডৰ লগত আমি স্নেপ মোডটো অন কৰিব লাগিব আৰু আমাৰ কিমান গৈছে ইয়াৰ পৰা ইয়ালৈ 10 গৈছে ইয়াৰ পৰা ইয়ালৈ 10 গৈছে 10 10 10 কাৰণ আমাৰ ছেটিংছটো তেনেকৈ আছে গতিকে এতিয়া যে আমাৰ কাৰ্চাৰডালো 10 গৈছে ডটছবোৰৰ ওপৰে ওপৰে কিয় গৈছে সেইটো চাই লওক এবাৰ স্নেপ ছেটিংছত গ'লো এতিয়া চাব ইয়াত যিটো আমাৰ স্নেপ ছেটিংছৰ স্নেপ এক্স স্পেচিং আছে এইটো দেখিছেনে এইটো আৰু এইটো গ্ৰিডৰ এই দুইটা সমান হৈ আছে এই দুইটা সমান হৈ থাকিব লাগিব তেতিয়াহে এই স্নেপটো সেই 10 কে যাব যিহেতু ইয়াত গ্ৰিডৰ মানে ডটছবোৰৰ ডিষ্টেন্সটো 10 গতিকে মোৰ কাৰ্চাৰডালো স্নেপ কৰিব 10 গতিকে 10 কৰিবৰ বাবে আমি ইয়াত 10 10 এনেকে ইয়াৰ এইটো যিটো ছেটিংছ থাকে এইটো যিটো ছেটিংছ থাকে গ্ৰিডৰ যিটো ছেটিংছ থাকে সেই ছেটিংছটোৱে আমি স্নেপতো কৰি ল'ম বুজি পাইছে মই এটা বেলেগ কৰি দেখুৱাইছোঁ ছেটিংছটো এতিয়া ধৰক মই গ্ৰিডত এক্স স্পেচিঙত দি দিলোঁ 15 আৰু ৱাই স্পেচিংটো অট'মেটিকলি সি 15 লৈ গৈছে এতিয়া মই অ'কে কৰি দিলোঁ ঠিক আছে তাৰমানে আমাৰ ডটছবোৰৰ মাজত ডিষ্টেন্স কিমান হৈ গ'ল 15 কিন্তু মোৰ স্নেপটো 10 হৈ আছে গতিকে মই যেতিয়া লাইন আঁকিবলৈ ল'ম এতিয়া মোৰ চাওক ইয়াত প্ৰথম পইণ্টত ক্লিক কৰিলোঁ কিন্তু মোৰ কাৰ্চাৰডাল আকৌ অট'মেটিকলি 10ত ৰৈ গৈছে 15লৈ যোৱা নাই 15ত মই ৰখাবই পৰা নাই 10তহে ৰৈ গৈছে দেখিছেনে এতিয়া মাজত ৰৈ গৈছে গতিকে আমি দুইটা সমান কৰি ল'লেহে আমাৰ ড্ৰয়িং কৰিবৰ বাবে সুবিধা হ'ব এতিয়া মোৰ এইটো ডাইৰেক্টলি 10 স্নেপটো 10 হৈ গৈছে কিন্তু ডটছবোৰৰ মাজৰ ডিষ্টেন্সটো 15 আছে গতিকে মই আকৌ ইয়াত গৈ পেলাই স্নেপ ছেটিংছটোত গৈ পেলাই ইয়াত 15 কৰি দিম মই পিছত আপোনালোকক কেইটামান ড্ৰয়িং কৰি দেখুৱাম বিশেষকৈ চিভিল ইঞ্জিনিয়াৰৰ কাৰণে দৰকাৰ হয় কিছুমান ড্ৰয়িং কৰিবৰ কাৰণে গ্ৰিডৰ তেতিয়া আমি ভালকৈ কৰিম আজি মই জাষ্ট ইয়াৰ ছেটিংছটো আৰু ইয়াৰ ইউজটোহে দেখুৱাইছোঁ এতিয়া দুইটাতে মই 15 কৰি দিলোঁ স্নেপতো স্পেচিংটো 15 কৰিলোঁ গ্ৰিডতো স্পেচিংটো 15 আছে অ'কে এতিয়া মোৰ আকৌ ডটছবোৰৰ ওপৰেদি যাব দেখিছে ডটছবোৰৰ ওপৰে ওপৰে গৈছে তাৰমানে দুইটা হেৰিটো সমান আছে
তো গতিকে আমি এনেকুৱা কিছুমান ড্ৰয়িং ইয়াত কৰিব পাৰোঁ, চব ড্ৰয়িং কৰিব নোৱাৰোঁ, দিগদাৰ হয় আমাৰ, যাৰ ডিফাৰেঞ্চবোৰ একেই হয়। ধৰক মানে এনেকুৱা এটা ড্ৰয়িং আছে, ধৰক 10, 30, 40 এনেকুৱা ডিষ্টেঞ্চ আছে। তেতিয়া আমি কি কৰিব পাৰোঁ, ড্ৰয়িংটোত মাজৰ ডিষ্টেঞ্চটো ধৰক 10 ৰাখি ল'লোঁ, তেতিয়া আমি 10, 20, 30, 40 আঁকিবলৈ সুবিধা হয়। ধৰক এটা ড্ৰয়িঙৰ ডাইমেনশ্যন আছে 10 আৰু এটাত আছে 2, এটাত আছে 5, এনেকুৱা হ'লে আমাৰ ড্ৰয়িংটো কৰিবলৈ দিগদাৰ হয়। আপুনি ছেটিংছটো কিমান কৰিব? 2 কৰিলে আমাৰ 3টো আঁকিবলৈ দিগদাৰ হৈ যাব। ইভেনটো থাকিলে অডটো আঁকিবলৈ দিগদাৰ হৈ যাব। গতিকে আমি ড্ৰয়িংটো চাই ল'ব লাগিব যে আমি যদি গ্ৰীডত কৰিবলৈ সহজ হয়, তেতিয়া আমি ড্ৰয়িংটো গ্ৰীডত কৰিব পাৰোঁ। মই এটা একদম চিম্পল ড্ৰয়িং আপোনালোকক কৰি পেলাই দেখুৱাইছোঁ। এই ড্ৰয়িংটো যদি মই কৰিবলৈ যাওঁ এতিয়া গ্ৰীড ছিষ্টেমৰ সহায়ত, আমাৰ সহজ হ'ব। কাৰণ চাওক, ইয়াত আছে ডাইমেনশ্যনটো 40 আছে, 30 আছে। গতিকে আমি ছেটিংছটোত মানে ডটছবোৰৰ মাজৰ ছেটিংছটো আমি যদি 10 কৰি লওঁ, আমাৰ ড্ৰয়িংটো কৰিবৰ বাবে সহজ হ'ব। মই ইয়াত গৈ পেলাই ছেটিংছটো প্ৰথমতে 10 কৰি দিছোঁ। 15 কৰিলে আমাৰ দিগদাৰ হ'ব। 15 কৰিলে আমি 30টো আঁকিব পাৰিম, কিন্তু 40টো আঁকিবলৈ আমাৰ দিগদাৰ হৈ যাব। ঠিক আছে, তাৰমানে এতিয়া আমি কি বুজিলোঁ, দুইটাতে 10 স্পেচিং 10 কৰি দিলোঁ। ইয়াৰ পৰা ইয়ালে 10 আছে, ইয়াৰ পৰা ইয়ালে 10 আছে। গতিকে লাইন ল'লোঁ, ধৰক আমাৰ অৰ্থটো অন কৰি থৈ দিব। অৰ্থটো অন কৰি থলে আপোনালোকৰ লাইনবোৰ ষ্ট্ৰেইট হৈ যাব। আৰু অৰ্থটো যদি কেনেবাকৈ বেকা কৰিব লগা হয় লাইনডাল, তেতিয়া অৰ্থটো অফ কৰি দিব। এতিয়া আমি লাইন ল'লোঁ। এতিয়া ধৰক 30 যাব লাগে, এঘৰ, দুঘৰ, তিনি ঘৰ, মানে 30 গ'লোঁ। আকৌ এইফালে ধৰক 4 ঘৰ যাব লাগে, 1, 2, 3, 4, 40 গুচি গ'লোঁ। আকৌ 10, 10, 10, 30। দেখিছে, ড্ৰয়িংটো কৰিবলৈ সহজ হয়। আকৌ ইয়াৰ পৰা লৈ ল'লোঁ, এইফালে আমাৰ 30 আছিলে, ইফালে 30 আছিলে, চৰি 20 আছিলে, ৰ'ব 20 আছিলে আমাৰ এইফালে। ইয়াৰ পৰা ইয়ালে 20 আছিলে, গতিকে আমি এইফালে দুঘৰ গ'লোঁ, আৰু এইফালে ইয়াৰ পৰা ইয়ালে 30 আছিলে, গতিকে আমি ইয়াৰ পৰা 10, 10, 10, 30 গ'লোঁ। বুজি পাইছে? এতিয়া আমি মাজৰ লাইনডাল আঁকিবলৈও আমাৰ সহজ হয়। ইয়াত আমি গ'লোঁ এনেকৈ ডটছবোৰৰ ওপৰেদি। তাৰপিছত আপোনালোকে গ্ৰীডটো আৰু স্নেপটো অফ কৰি দিলে ড্ৰয়িংটো আপুনি গ্ৰীডত বনাইছে নে কেনেকৈ বনাইছে গম নাপাব। মানে আমি গ্ৰীডৰ সহায়ত ড্ৰয়িংটো কৰি ল'লোঁ, তাৰপিছত গ্ৰীডটো অফ কৰি দি পেলাই পিছত আমাৰ যেতিয়া প্ৰিণ্ট আউট লাগে আমি প্ৰিণ্টিং কৰিব পাৰিম। আৰু এটা কথা মই একদম বহুতেই বিশেষ দৰকাৰী, আপোনালোকে কেতিয়াও গ্ৰীড অন নকৰিলে স্নেপ অন নকৰিব। কেনেবাকৈ যদি আপোনালোকে ভুলতে স্নেপটো অন কৰি দিলে, ঠিক আছে, স্নেপটো অন কৰি আপোনালোকে কিবা এটা যদি আঁকিব যায়, কাৰ্চাৰডাল এনেকৈ ৰৈ 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 মুভ কৰিব, কাৰণ সি স্নেপিংটো লৈ থাকিব তেতিয়া। যদিও আমি গ্ৰীডটো দেখা নাই, সি কিন্তু 10, 10ত স্নেপটো লৈ আছে। গতিকে সদায় গ্ৰীডটো অন কৰিলেহে ইয়াৰ লগত থকা এই স্নেপ মোডটো অন কৰিব। তাৰমানে আপোনালোকে এনেকৈ ভাবিব পাৰে এইটো এটা পেকেজ হয়, গ্ৰীড আৰু স্নেপ এই দুইটা, এইটো গ্ৰীড আৰু এইটো স্নেপ, এই দুইটা অন থাকিলেহে গ্ৰীডটো অন থাকিলেহে আমাক স্নেপটোৰ প্ৰয়োজন হয়, আৰু যদি গ্ৰীড নাথাকে তেনেহ'লে আমাৰ স্নেপৰ প্ৰয়োজন নহয়। আশা কৰোঁ বুজি পাইছে। মই গ্ৰীডৰ সহায়ত আপোনালোকক পিছত কেইটামান ড্ৰয়িং আৰু কৰি দেখাম। কিবা বুজি নাপালে মোক তলত কমেণ্ট বক্সত জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।